দিনৰ মূৰত এটা মিঠাই ৰেচিপিৰ সৈতে মই ৰিক্তিকাই মোৰ চেনেল ৰিক্তিকাৰ আখলৰ মজিয়ালৈ আপোনালোক সকলোকে স্বাগতম লৈছোঁ ঘৰতে বালুচাহি বজাৰৰ পৰা কিমান কিনি খাম নহয়নে বাৰু আজি ভাবিলোঁ ঘৰতে বনোৱা যাওক তাৰ কাৰণে ইফালে মই লৈ লৈছোঁ ইয়া 1 কাপ ময়দা আৰু ইয়াতে মই আটাও ব্যৱহাৰ কৰিম এয়া 1 কাপ ময়দাৰ লগতে মই 1 কাপ আটা দি দিছোঁ এটো আপোনালোকে বিচাৰিলে অকল ময়দা দিও বনাব পাৰে আৰু নহবা অকল আটা দিও বনাব পাৰে মই দুইটাই ব্যৱহাৰ কৰিছোঁ আৰু তাৰ লগতে দিম মই 1 টিস্পুন বেকিং পাউডাৰ বেকিং সোডা দিয়া নাই বেকিং সোডা দিলে বস্তুটো অলপ অইলি হৈ যায় সেইকাৰণে মই বেকিং সোডা ব্যৱহাৰ কৰা নাই আৰু তাৰ লগতে মই দিম 1/4 টিস্পুন দিছোঁ মই নিমখ যেটো দিলে টেষ্টটো আৰু বেছি ধুনিয়া হয় এতিয়া এইখিনি ধুনিয়াকৈ অকমান সালি পেলাই মিলাই লম এয়া গোটেইখিনি আমি ধুনিয়াকৈ সালি ললো এতিয়া ইয়াত মই দি দিছোঁ 2 টেবুলস্পুন ঘিউ আৰু তাৰ লগতে মই দিম 2 টেবুলস্পুন অইল এয়া দি দিছোঁ 2 টেবুলস্পুন অইল এনেদৰে আঙুলিৰ ফাকত এনেকৈ ভালকৈ মোহাৰি এইখিনি ময়ন দি ল'ব লাগিব যাতে গোটেইখিনিতে ধুনীয়াকৈ ঘিউ আৰু তেলখিনি লাগি যায় আৰু তেতিয়াহে আমাৰ বালুচাহিটো খাবলৈ ভাল হ'ব এইখিনি ধুনীয়াকৈ মোৰ ময়ম দিয়া হৈ গ'ল ময়ম দি উঠি যদি এনেকৈ বান্ধি দিয়া লগে লগে এনেকৈ লাডুৰ দৰে হৈ পৰে তেতিয়াহ'লে গম পাব যে ই ধুনীয়াকৈ ময়ম দিয়া হৈ গৈছে এতিয়া এইখিনি আমি নৰ্মেল ঠাণ্ডা পানী দিয়ে আমি গোটেইখিনি মানে একলগ কৰি লম ভালকৈ মঠিব নালাগে লাহে লাহে খালি গোটেইখিনি একেলগে মিলাব লাগে তাৰ কাৰণে ইফালে মই আধা কাপ পানী লৈ লৈছোঁ অকণকৈ পানী দি আমি গোটেই বস্তুখিনি খালি একলগ আৰু অকণমান পানী লাগিব মোক আধা কাপ পানী নালাগিলে 1 টেবুলস্পুন মান পানী আমাৰ থাকি গ'ল এইখিনি আৰু অকণমান গোটেইখিনি ভালকৈ মিলাই লওঁ এয়া ধুনীয়াকৈ আমি গোটেইখিনি একলগ কৰি ল'লোঁ এতিয়া এইখিনি আমি ৰেষ্ট হ'বলৈ দিম 10 মিনিটমান সময় তো ৰেষ্ট কৰি থকা সময়খিনিতে আমি আহকচোন চুগাৰ চিৰাপটো বনাই লওঁ তাৰ বাবে মই এফালে 1 কাপ চেনি দিছোঁ এইটো মই এইটো হাফ কাপৰ কাপটো মই ব্যৱহাৰ কৰিছোঁ সেইকাৰণে মই 2 কাপ দি দিছোঁ সম্পূৰ্ণ আমি 1 কাপ চেনি দি দিছোঁ ইয়াতে এতিয়া মই হাফ কাপত 1 কাপতকৈ অলপ কম পানী দি দিছোঁ ইয়াতে এতিয়া মই 3টা ইলাচি এনেদৰে ফালি পেলাই দি দিছোঁ তাৰ লগতে মই দি দিম অকণমান কেশৰ চেনিখিনি আমি গলালৈকে ধুনীয়াকৈ অলপ লৰাই এইখিনি উতলাই থাকিম এয়া আমাৰ চেনি পানীখিনি ধুনীয়াকৈ হৈ গ'ল মানে আমাক এইটো বস্তু বেছিকৈ পকাই পেলাই নালাগে যোনটো এটা তাৰৰ চাটনি হয় মানে চেনি ৰস হয় সেইখিনি আমাৰ বনাই ল'লে হ'ল এতিয়া এইটো আমি ইটো গেছলৈ দি পেলাই এইটোত আমি এতিয়া কেৰাহীটো পাতি দিম আৰু ইয়াতে আমি তেল দি দিম আৰু অলপমান তেল লাগিব এতিয়া আমি বালুচাহিকেইটা ৰেডি কৰি লওঁ এইটো আমাৰ ডোটো
পৰা এতিয়া আমি সৰু সৰুকৈ লাড্ডু বনাই ল'ম। এনেদৰে সৰু সৰুকৈ আমি ৰেডি কৰি ল'ম। এয়া আমি ধুনীয়াকৈ গোটেইখিনি শ্বেপ দি ল'লোঁ। ইফালে তেলখিনিও আমি গৰম হ'বলৈ দি থৈছোঁ। তেলখিনি আমি এনেদৰে গৰম কৰিব লাগে যাতে আমি আঙুলি এটা দিলে সুমুৱাব পাৰোঁ, মানে তাতকৈ বেছি গৰম হ'বলৈ দিব নালাগে, নহ'লে ভিতৰটো ভালকৈ নিসিজিব, বাহিৰৰ পৰা ৰঙা হৈ আহিব। আমাৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এটা এটাকৈ ইয়াত বালুচাহীখিনি দি দিম। এয়া দেখিছেনে, দিয়াৰ লগে লগে লাহে লাহে অলপ অলপ বুৰবুৰণি উঠিছে। এনেকুৱা ধৰণেই হ'ব লাগে তেলটো। গেছটো একেবাৰে ল'ত দিব। অলপ কালাৰ অহালৈকে আমি ভাজি ল'ম ধুনীয়াকৈ। এয়া দেখিছেনে, আমাৰ বালুচাহীকেইটা কি ধুনীয়া ৰং উঠি গৈছে। এইকেইটা এতিয়া আমি লগে লগে আমি দি দিম চেনি ৰসত। আৰু এইফালে গেছটো আমি বন্ধ কৰি দিম, যাতে আকৌ নেক্সট বেচটো দিয়ালে তেলখিনি আকৌ ঠাণ্ডা হৈ যায়। তাৰপিছত আমি 2 পৰা 3 মিনিট সময় ভালকৈ লৰাই লৰাই দি থাকিম। সেইখিনি ধুনীয়াকৈ আমি লুটিয়াই লুটিয়াই চেনি ৰসত দি থাকিম আৰু লাহে লাহে এনেকৈ ধৰণে চেনি ৰসখিনি ওপৰত দি থাকিম, যাতে ভিতৰলৈকে ধুনীয়াকৈ সোমাই যায়। 2 পৰা 3 মিনিট সময়ৰ পিছত আমি এইখিনি ইয়াৰ পৰা উলিয়াই ৰাখি দিম। এয়া কেৰাহীখন আকৌ আমি গৰম কৰি ল'লোঁ। এতিয়া জুইটো আমি একেবাৰে ল'ত দি আমি নেক্সট বেচ বালুচাহী আকৌ দি দিম। এতিয়া আমি ল' মিডিয়ামতে এইখিনি ধুনীয়াকৈ আকৌ ৰঙচুৱা হ'বলৈ দিম। আৰু তাৰ লগতে এই চেনি ৰসত ডুবাই থোৱাখিনি আমি ধুনীয়াকৈ কাঢ়ি ল'ম। এইখিনিৰো বৰ ধুনীয়াকৈ কালাৰ এটা আহি গ'ল। এতিয়া এইখিনিও আমি টুকি আকৌ ধুনীয়াকৈ চেনি ৰসত দি দিম। ভালকৈ ডুবাই ইলুটিকৈ ডুবাই ধুনীয়াকৈ ৰাখি দিম। ৰাখি পেলাই আকৌ আমি কাঢ়ি ল'ম। এয়া ধুনীয়াকৈ আমি চেনি ৰসত ডুবাই ডুবাই দিম। এয়া আমাৰ টেষ্টি বালুচাহী বনাই ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি জনাব। আৰু এনেদৰে যদি বালুচাহী আপোনালোকে ঘৰত বনোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয়কৈ বনাব। খাবলৈ বহুতেই বেছি সোৱাদ লগা হয়। আৰু মই আপোনালোকক ভাঙি দেখুৱাই দিছোঁ ভিতৰটো কিমান জুচি হৈছে। এয়া দেখিছেনে কিমান জুচি হৈছে।